হেল্ল' বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহিছিলোঁ ৱাটাৰফলত গা ধুবৰ কাৰণে। নাই, এইফালে চাওক পানীয়েই নাই। অকণমান ধুই ল'লোঁ, ক'ত জানেনে? এই কোণাত ভাইটিয়ে ধুই আছে, কোণাত এয়া। কেনেকৈ লাগে গা ধুই? মজা। পানী নাই, কম। এয়া চাই লওক বন্ধুসকল, এইটোৰ পৰা মানে এইটো যিটো বনাইছিলে কৰি অহাটো, এইটো মানে একদম নাই পানী, খালি মাত্ৰ এই দি আহি আছে অকণমান। তো মই অকণমান গা ধুই ল'লোঁ। ইপিনে ইয়াতে গা ধুই ল'লোঁ অকণমান ময়ো। তো আজি পানী নাই, গা ধুই আছোঁ। এইটোৱে আছিল নলংগা ৱাটাৰফল। ইয়াৰ ওপৰৰ পৰা লৈছোঁ মই অকণমান গা ধুই চাওক। কাণতে সোমাই গ'ল পানী। উঠি আহিল আমাৰ ভাইটি ওপৰত। পাথৰটো গৰম হে। ইমান পাহাৰৰ ওপৰত গা ধুই আছোঁ আমি, চাওক। মোবাইল চেলফি মাৰি গা ধুই আছে। এয়া ভিউটো চাওক, তলত ভাইটি আছিল, তলত দেখাই নাপালোঁ, ইমান তলত আছে ভাইটিটো। আৰু এইবিলাক গ'ল মানুহবিলাকে ওপৰত, নাই দেখাই নাপালোঁ। বন্ধুসকল আহি যাওক আপোনালোকে নলংগা ৱাটাৰফল। এয়া বম ডাঙৰ ৱাটাৰফল। বেলেগ ভাল লাগিল হয়, আজি মানে পানী নাই কাৰণে বেয়া লাগিল। তো বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানতে, মানে পানী নাই কাৰণে নবনাওঁ আৰু। তো বাই বাই, বেষ্ট অফ লাক।